Hey guys, good morning. Welcome back to my YouTube channel. আৰু মই আজি গৈ আছো পথাৰ চাবলৈ ইয়াতে অলপ বৰষুণ জাপান হোৱা নাই তো আমি আজি আলি চালি কাটি আহিম অলপ নে কি কয় বলক ৰাতিপুৱা এতিয়া বাজি আছে 5টা আৰু মই আৰু মা আহি আছো এই ৰাস্তাত আলি তক চক গোটেই পথাৰ দেখিছেনে ৰাতিপুৱা এই ৰ'দটো মাথা ওপৰেদি এইটো ওলাইছে চক এই सूरज देवता निकल रहे हैं चलिए हमारे साथ या मैं गए आছো देखिए किमान धुनियाके पथार हेया मा गए आছো गोटे पथारे बलक जाओ ओ গৈছিলো আলি নাই Hey, dekat dari sana. Hey, dekat আছে রেল আলিটো মেইন রেল আলি এটা আছে দেখাত এই ফুলদি যায় পেয়াৰ হৈ যায় এই ৰেল আলিটো আমাৰ এই কাৰণে যায় কি কয় আমাৰ মেইন ৰেল আলি হয় সেইটো তো পুৰা ডিব্ৰুগড় বা গুৱাহাটী মেইন চব ৰাজধানী চব এফালেদি পাৰ ৰাতি যদি ট্ৰেইন যায় কিমান ধুনীয়া লাগে লাইট চাইট জ্বলি যায় মজা লাগে বলক গৈ থাকোঁ এইটো কি বনাইছিলে মাছ চাছ থাকিব পাৰে এতিয়া আমি একদম পথাৰৰ মাজত একদম আমি পথাৰৰ মাজত চাৰিওফালে পথাৰ আছে পাকৰি দিব আগফালে পিছফালে চবফালে পথাৰ দেখিছেনে হেল্ল' ফ্ৰেণ্ডছ এতিয়া আমি চাই হৈ গ'ল আমি এতিয়া যাওঁ বলক ঘৰলৈ গৈ আছো ৰাস্তাত যাওক মৰ্ণিংটো পথাৰৰ পৰা আৰম্ভ কৰিলোঁ আজি আৰু বলক ৰাস্তাত গৈ আছোঁ দিনটো আজি দেখাই থাকিম আজি কি হয় আৰু বাও আহি আছে তো অলপ স্পেচিয়েলটো হ'বই আৰু নে কি কয় বলক ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকক আৰু किवा যদি লাইফত হৈ যায় তেতিয়া দিল पे हाथ रखने का और बोलने का सब सही है ब्रो हाय एवरीवन এতিয়া পাই গৈছো হি পথাৰৰ পৰা এতিয়া মেইন ৰাস্তাত উঠিমগে আহক আমাৰ লগত গৈ থাকোঁ আহক সেইখন দেখিছেনে পাহাৰখন কি ধুনীয়াকৈ ওলাই আছে ৰাতিপুৱা দেখা লগে লগে কি মজা লাগিছে বলক এতিয়া মেইন ৰাস্তা এইটো পালোহি Itu main rasta. Ahak. Ini dari sana itu. Ini kiwa.
এয়া চাওক আজি আমাৰ স্পেচিয়েল অলপ ইডলি বনি আছে এইফালে ইডলি দেখিছেনে কিমান ধুনীয়া ধুনীয়া ইডলি বনাই আছে আজি মায়ে আমাৰ দেখিছেনে ওলাইছে লগতে এইফালে দোচা বনাইছে আৰু মোৰ চাউথ ইণ্ডিয়ান স্পেচিয়েল হয় এইবিলাক আজি আমি আজি ব্ৰেকফাষ্টত চাউথ ইণ্ডিয়ান দোচা খাম আৰু ইডলি খাম তাৰপিছত মছলা আছে তাৰপৰা মছলা আলু দম আলু খাম তাৰপিছত আৰু চাটনি হ'ব এয়াই আৰু আজি আমাৰ ব্ৰেকফাষ্টত লগ পাই আছোঁ দেই এয়া চব মায়ে উলিয়াই আছে দেখিছেনে ইমান ধুনীয়া লাগিছে দেখিছেনে মোৰ মম্মি স্পেচিয়েল আমাৰ কাৰণে দিছে কিমান ধুনীয়াকৈ বনাইছে এইবিলাক ইডলি আপোনালোকক মই ব্ৰেকফাষ্টত লগ পাই আছোঁ দেই এয়া চব আলু মছলা দম আলু বনাবৰ কাৰণে এই ধোচা লগত খাবলৈ কাৰণে আমি আলু মই বইল কৰি দিছোঁ তাৰপিছত ইয়াৰ কাৰি পাত্তা নৰসিংহ পাত বুলি কয় নৰসিংহ পাত দেখিছেনে এয়া মছলা এই কি কয় এইটো চাটনি বনাবৰ কাৰণে মিক্সিত ভৰাই থৈছোঁ এতিয়া বনাম এইটোত এইখিনি বেটাৰ ধোচা বেটাৰ দেখিছেনে আৰু আছে ধেৰ খাব পাৰিম এইখিনি চব ধোচা ধোচা এয়া বেটাৰ বনাই আছে চব এইখিনি কি ধুনীয়া লাগিছে দেখিছেনে একদম দোকানৰ টেষ্টটো কি ফেইল হৈ যাব আৰু এইবিলাক ঘৰতে বনাই চাবচোন আপোনালোকক কেতিয়াবা ধোচা বা ইডলি কেতিয়াবা ব্ৰেড আমলেট কেতিয়াবা মানে ৰুটি সদায় ভাত চাত খাবলৈ মানে মন নগ'লে আমি চাউথ ইণ্ডিয়ান সেইবিলাক খাওঁ আৰু ভাল লাগে চ' এইটো হৈছে ধোচা আৰু চাটনি মই এনেকুৱা খালোঁৱে চব ৰখি থাকিব নোৱাৰিছোঁ আৰু টেষ্টি বিৰাট টেষ্টি আছে দেই ঠিক আছে খাই পিনি লগ পাই আছোঁ এতিয়া হৈছে গধূলি 6টা বাজি গৈছে আৰু মই এতিয়া ঘৰত সোমাইছোঁ আজি গোটেই দিনটো হেক্টিক থাকিলে আৰু ভিডিঅ' শ্বুট কৰা নহ'ল চ' মই এতিয়া ভিডিঅ'টো আজি ৰাতিপুৱালৈকে থ'ম আপুনি ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব জৰুৰ কৰিব ছাবস্ক্ৰাইবটো কৰি দিব আৰু লগত শ্বেয়াৰ কৰি দিব ছাবস্ক্ৰাইব জৰুৰ কৰাই দিব যে নতুন ভিডিঅ'জ মই বনাই আছোঁ কষ্ট কৰি আছোঁ আপোনাৰ কাৰণে তো আপুনি প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব ঠিক আছে আহিছোঁ তেনেহ'লে আজি ভিডিঅ'টো ইমানতে সমাপ্ত দিছোঁ কাইলৈ লগ পাই আছোঁ এটা নতুন ব্লগৰ লগত বাই বাই